এভৰিৱান সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আছোঁ অৰুণাচলত আৰু বন্ধু দুজন আহিছে। তেওঁলোক অৰুণাচলত তেওঁ গোটেই ভিউটো চাব আহিছে। আমি তেওঁলোকক তাকে ফুৰাবলৈ আনিছোঁ আৰু ইয়াত কি দেখিম এই গোটেই প্লেনটো আচলতে আশীটোছে কৰিছে। সি আছে ওচৰতে, লাজ কৰিছে বাৰু। আহকচোন তাক সোধকচোন কি ক'ত নিব। সি আজি আমাৰ গোটেই প্লেনিংবিলাক সি কৰ্ডিনেট কৰিছে। আশীটোছ হয়, আশীটোছে ক'ব দিয়া। এই আশীটোছ মোৰ বহুত ভাল জিকিৰ দোষ্ট হয় আৰু ইয়াৰ লগত শিৱা আছে। এতিয়া ক'ব আমি ক'ত যাম। আশীটোছ কোৱাচোন ফাৰ্ষ্ট ক'ত নিবা আমাক। আমি এতিয়া সেই লাথাও যাম, আপোনাৰ ইণ্টাৰনেশ্যনেল বানা মেডিটেশ্যন চেণ্টাৰ। তোমাৰ তাৰপিছত তাৰপৰা আমি চৌখাম মনেষ্ট্ৰি চাবলৈ যাম। তাতে 7KM বুলি এটা ৰিজৰ্ট আছে, তাতে আমি খোৱা বোৱা কৰি আহোঁতে মানে আমি কি কয় গ'ল্ডেন পাগোডা, তাতে আমি গ'ল্ডেন পাগোডা মিছন চাইন এখন তাত কৰা হৈছিলে ন। হয়, তাতে আমি কি কয় চাব লাগিব আজি। চাই মেলি অলপ মানে সন্ধিয়া হ'লে মানে ইভিনিং টাইমৰ ভিউটো তাত ভাল হয়তো, সেইকাৰণে ইভিনিং টাইমৰ ভিউটো তাত গৈ মেলি উভতি। ঠিক আছে, আৰু আমাক পাৰ্থ লৈ গৈছে, গাড়ী পাৰ্থই চলাইছে আৰু ঠিক আছে তেওঁলোকৰ ওচৰলৈ যাওঁ। ৰঞ্জিত আহিছে যোৰহাটৰ পৰা, আমাক এই লগ কৰিবলৈ আহিছে। ৰঞ্জিত তাকে চাবলৈ আহিছে ন। ৰঞ্জিত কেতিয়া আহিলে তুমি কৈ দিয়া এবাৰ। কালি আহিলোঁ আৰু ভালেই লাগিছে অভিজ্ঞতাবিলাক। তাৰপিছত কালি প্ৰথম আহিছোঁ আৰু গল্ডেন পাগোডা চোৱাৰ খুব ইচ্ছা আছিলে। অঁ, তাকে মিছন চাইনা দেখিছিলোঁ হয় ভিডিঅ'টোত। আজি এতিয়া তাকে তালৈ যাওঁ বুলি ওলাইছোঁ আৰু আনিছ ক'লে নিয়ে নাজানো আৰু। তাকে আমাক এই গাড়ী চলাইছে এজন, পাৰ্থই গাড়ী চলাইছে। তাকে পাৰ্থক কোৱা কিবা এটা। কি ক'ম, ক'ত নিবা আমাক আজি ফুৰাবলৈ। মোক য'ত যাব কয় ড্ৰাইভাৰ মানুহ তালৈকে লৈ যাম। ঠিক আছে তেতিয়াহ'লে। আমি গোটেইকেইটা এখন গাড়ীতে গৈছোঁ, বাকী আৰু এখন গাড়ী আহি আছে বাৰু। তেওঁলোক আচলতে পিছত আহিছে, আমি অকণ আগবাঢ়ি গুচি আহিলোঁ। আৰু ড্ৰাইভাৰজন বহুত আচলতে স্পীডি হয়, বহুত স্পীডত চলায়। আমিও বহুত আগবাঢ়ি গুচি আহিলোঁ। ঠিক আছে, তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দিনটো কেনেকৈ পাৰ হয় সেয়া সকলোকে দেখিবলৈ পাব। সকলোৱে ভিডিঅ'টো খুব বনাবলৈ চেষ্টা কৰিম মই। ঠিক আছে, তেতিয়া আৰম্ভ কৰোঁ। ঠিক আছে। এয়া ইখন গাড়ী আহি পাইছেহি। এয়া কোন চিনাকি কৰি দিছোঁ। এয়া সৌৰভ, সেয়া অনুপম, কৃষ্ণা, ব্যাক্ষী আৰু কোন আছিল। অনল আছে এতিয়া। আৰু এতিয়াও 6 কিলোমিটাৰ আছেগৈ। ৰাস্তাটো আচলতে খুব বেয়া, খুব কষ্টত আহিবলগীয়া হৈছে। চবেই ফালি আহিছে তথাপি গাড়ী। এয়া ছাৰো আছে, ছাৰে চলাই আহিছে। ছাৰো কিমান 3 কিলোমিটাৰ আছে ন, 6 কিলোমিটাৰ আছে। আচ্ছা, এইফালে গৈ থাকিব লাগিব। ৰাস্তাটো এয়া দেখিছে কিমান বেয়া ৰাস্তাত আহিবলগীয়া হৈছে। আমি ফাৰ্ষ্ট ডেষ্টিনেশ্যন পাই গ'লোহি। এইটো লাল পাহাৰ, লাথাও বুলি কয়। এয়া এইটো বনাই আছে, কিমান ওখকৈ বনাই আছে, 180 ফিট হয়। আৰু বস্তুটো এতিয়াও সম্পূৰ্ণকৈ হোৱা নাই। মই বেক কেমেৰাত কৈ দেখাই দিছোঁ ভাল। আমি চৌখাম পাইছোঁহি। এয়া চৌখাম বৌদ্ধ বিহাৰ। এতিয়া পৰিৱেশটো দেখিছে বহুত পিচ পৰিৱেশ হয়, বহুত শান্তি হয় পৰিৱেশটো। আৰু চাৰিওফালে গছ গছনি আছে, বহুত ধুনীয়া পৰিৱেশ। বাকী এয়া অনিছ আছে, কৃষ্ণা আছে, পাৰ্থ আছে, অনল আছে। কেনেকুৱা লাগিছে তোমালোকৰ পৰিৱেশটো? আৰু এতিয়াতো আমি ফাৰ্ষ্ট টাইম আহিছোঁ, আগত আহি পোৱা নাই, কিন্তু বহুত ধুনীয়া পৰিৱেশ। কিন্তু আৰু আমি এতিয়া চৌখামত আছোঁ। পৰিৱেশটো বিৰাটেই ধুনীয়া আৰু ইয়াৰ বিশেষকৈ ইয়াৰ মানে সৌন্দৰ্যৰ আকৰ্ষণ, মানে সৌন্দৰ্যই ভৰপূৰ আছে এই জেগাখন। আৰু সকলোৱে আহিব পাৰে। এতিয়া লাথাওৰ পৰা আমি অকণমান আগলৈ আহিলোঁ। এতিয়া লাথাওৰ পৰা অকণমান আগলৈ আহি পেলাই পাৰ্থ কৈ দিয়া এইটো কোন জেগাটো কেনেকৈ, লাথাওৰ পৰা কিমান আগলৈ আহিব লাগিব এইটো কৈ দিয়া। লাথাওৰ পৰা 12 কিলোমিটাৰমান হ'ব পাৰে। অঁ, ৰাস্তাটো দিলে ভালেই বা বেয়া নহয়, ৰাস্তাটো ভাল। আৰু আগত এতিয়া বহুতখিনি বস্তু চাবলগীয়া আছে বাৰু। আমি এক্সপ্ল'ৰ কৰোঁ জেগাটো।
বিহাৰৰ ভিতৰত 4খন বুদ্ধ বিহাৰ বহুত ডাঙৰকৈ ইয়াত মূৰ্তি থৈ দিছে এয়া গ্লাছেৰে চব খিৰিকীবিলাক বন্ধ কৰি ৰাখিছে আৰু বহুত চাফাকৈ তেওঁলোকে ৰাখি থৈছে এয়া সৰু সৰু মূৰ্তি ৰিজৰ্ট এখনলৈ আহিলোঁ দিনটো বহুত ফুৰি পেলাই আনি এতিয়া চবেই খাবলৈ আহিছে ভোকো লাগিছে এইডোখৰ 7 AM 7 KM আচ্ছা 7 KM ৰিজৰ্ট হয় আৰু এইখন ৰিজৰ্ট আচলতে এইটো পৰশুৰাম কুণ্ডৰ ৰাস্তাত পাই যায় পাবগৈ নালাগে তাৰ পৰশুৰাম কুণ্ডৰ আগতে পাই যায় ৰিজৰ্টখন আচলতে বহুত ধুনীয়া পানীৰ ওপৰত খাবলৈ দিয়ে বুলি কয় ব'লকচোন বাৰু চাওঁগৈ কি আছে ৰিজৰ্টখনত বহুত কৈ থকা শুনো আচুতিছে লৈ আহিছে ই আগত বোলে আহিছে আগত আহিছে বোলে ই কি খুৱাই আজি আচুতিছে আমাক दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे ये दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे ফাইনেলি আমাৰ খানা আহি গ'ল এইটো আমি অৰ্ডাৰ কৰিছিলোঁ কি আছিল খামটি থালি ন খামটি ভেজ থালি আৰু পৰ্ক ড্ৰাই ফ্ৰাই আছে এইটো এটা প্লেট তাৰপিছত খানাটো বহুত ভালেই হ'ব নিচিনা লাগিছে দেখি বাৰু বইল হয় তেল বইল আৰু খাইছে তেওঁলোকে আৰম্ভ কৰিছে ঠিক আছে তেতিয়া আকৌ লগ পাম গ'ল্ডেন পকেটত লগ পাম তেতিয়া তো ফাইনেলি আমি গ'ল্ডেন পাগতে পালোহি আমাৰ এইটো ফাইনেল ডেষ্টিনেশ্যন আছিলে আৰু কালি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ সন্ধিয়া হৈ গ'ল তাত KM ৰিজৰ্টত সন্ধিয়া হৈ গ'ল 7 KM ৰিজৰ্টত আৰু আজি আমি আকৌ আহিছোঁ নামচাইৰ পৰা আহিবলগীয়া হৈছে আকৌ আৰু নামচাইৰ পৰা ইয়ালৈ 16 কিলোমিটাৰমান হয় এইটো তেজু ৰোডত আছে আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো আচলতে খুব ধুনীয়া হয় বহুত ধুনীয়া গোটেইফালে গছ গছনি পৰা আদি কৰি গোটেই ভিডিঅ'টো মই দেখাবলৈ চেষ্টা কৰিম আৰু সেয়া ৰঞ্জিত আছে ওচৰত ৰঞ্জিত অনিছ আছে কেনেকুৱা হৈছে ৰঞ্জিত কেনেকুৱা পাইছে খুব কৈ আছিলে আচলতে বহুত দিনৰ পৰা কৈ আছিলে গ'ল্ডেন পাগতে আহিম আৰু জুবিন দাৰ মিছন চাইনাখন ইয়াতে গান এটা কৰা হৈছিলে দিন জ্বলে আচলতে দিন জ্বলে ৰাতি জ্বলে গানটোত এই টেম্পলটো ফাৰ্ষ্ট টাইম দেখিছিলোঁ আৰু তেতিয়াৰ পৰা এটা হেঁপাহ আছিল যে ভৱিষ্যতে অৰুণাচল যাম বাকী ঠাই চাওঁ নাচাওঁ কিন্তু গ'ল্ডেন পাগৰা এই টেম্পলটোত নিশ্চয় সোমাম আজি তাকে ভাল লাগিছে কালি সোমাব নোৱাৰিলোঁ সন্ধিয়া হৈ গ'ল আজি সোমাই পাই ভাল লাগিছে চাওঁচোন এক্সপ্ল'ৰ কৰোঁ অলপ এক্সপ্ল'ৰ কৰোঁ গোটেইখিনি দেখাবলৈ মই চেষ্টা কৰিম যিমানটো পাৰোঁ Touch my heart and heal me, honey. Touch my heart and leave my life. Touch my heart and feel me, honey. Touch
বেছি দিলো মৰমকে চিনাকি চিনাকি লাগে সেইবাবে দিন জনে ৰাতি জনে মন জনে দেহ জনে কৰি যা কপে মাথো তোমাৰে এয়া গল্ডেন পাগোডাৰ কাষতে আছে এয়া বুদ্ধদেৱৰ এটা ডাঙৰ ষ্টেচু এটা আছে ওখ টলেষ্ট এইটোতো মই ভালকৈ নাজানো বেম্বৰে বনোৱা বুলি কৈছে আশুতোষ তুমি অলপমান কৈ দিয়া এইটো একচুৱেলি ৱৰ্ল্ডৰ টলেষ্ট বুদ্ধ ষ্টেচু হয় 45 ফিট হয় টলেষ্ট বেম্বু দি বনোৱা গোটেইটো সম্পূৰ্ণ বেম্বু হয় ন সম্পূৰ্ণ বেম্বুৰে বনোৱা আপোনাৰ 45 ফিট হাইট আছে এইটো ৱৰ্ল্ডৰ টলেষ্ট বেম্বু বুদ্ধ ষ্টেচু বহুত ধুনীয়াকৈ আচলতে বনাইছে গোটেইটো আচলতে গল্ডেন কালাৰ কৰি পেলাই খুব সুন্দৰকৈ বনাইছে আৰু ইয়াতে সকলোৱে প্ৰাৰ্থনা ইয়াতে কৰে তলতে প্ৰাৰ্থনা কৰে আৰু আমিও কৰিলোঁ আশুতোষ হয় প্ৰাৰ্থনা কৰিলোঁ আমিও কৰিলোঁ দেই তুমি কৰিলোঁ মই কৰিলোঁ এতিয়া হৈ গ'ল এতিয়া আমি যাবলৈ লৈছোঁ কেনেকুৱা লাগিলে চাই কৈ দিয়া অকণমান তোমালোকে বহুত ধুনীয়া হয় আপোনালোকে আহিব চাবলৈ দেই সেইটো এইডোখৰ টেঙাপানী বুলি কয় ন টেঙাপানী বুলি কয় টেঙাপানী হয় আৰু নামচাইৰ পৰা 16 কিলোমিটাৰে হয় তেজু ৰোডত আছে আৰু ৰাস্তা ভাল আহিব পাৰে চব আহিব পাৰে নেশ্যনেল হাইৱে বাকী কাইলৈ যাব লাগিব ঘৰলৈ কাইলৈ যোৰহাট যাম চব আমি আৰু তাৰ মাজতে এটা কথা কৈ থওঁ ৰামধেনু চেনেলৰ প্ৰথমটো ব্লগ হ'ব চাগে এইটো নহয় আগতে দি থৈছোঁ বাৰু এনেকৈ অৰুণাচলত প্ৰথমটো ব্লগ হ'ব আচ্ছা হয় নাই হয় হয় অনাগত দিনত আৰু এনেধৰণৰ ব্লগ পাই যাওঁ যাতে অঁ এনেকৈ আৰু ব্লগ বনাই যাম আমি লাইক শ্বেয়াৰ বিভিন্ন জেগা আমি দেখাবলৈ চেষ্টা কৰিম য'ত য'ত যাওঁ ফুৰিব আচলতে আৰু যদি চেনেলটো ভাল পায় সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যেতিয়া যদি কিবা আপডেট থাকিলে সোনকালে পাবৰ কাৰণে চ' থেংক ইউ আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত ধন্যবাদ